যেতিয়াই কিবা এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় সেই সময়ত আমাৰ ওচৰে পাজৰে থকা বন্ধু বান্ধৱী আত্মীয় স্বজন চিনাকিসকলে আমাক কিছুমান উপদেশ পৰামৰ্শ দিবলৈ আৰম্ভ কৰে যাৰ ফলত আমি ল'ব লগা সিদ্ধান্তৰ ওপৰত তাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায় আৰু এনে সময়ত আপুনি কি কৰা উচিত এনে সময়ত আপুনি কি ধৰণে আগবাঢ়ি যোৱা উচিত বা আপুনি সিদ্ধান্তটো আচলতে প্ৰকৃততে কিদৰে ল'ব তাক লৈ এই ভিডিঅ'টো গতিকে এই ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনাক অনুৰোধ জনাইছোঁ আপুনি যদি ইউটিউবত এই ভিডিঅ'টো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰক আপোনাৰ বাবে এয়া সম্পূৰ্ণ ফ্ৰী কিন্তু তাৰ বিনিময়ত আমি কিছু যি উৎসাহ পাম আমাৰ কাৰণে যি অমূল্য আশীষ আপুনি প্ৰদান কৰিব সেই আশীষে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰায়ে দেখিবলৈ পোৱা যায় আমি কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত বিনামূলীয়াকৈ কিছুমান উপদেশ পৰামৰ্শ আমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱীসকলৰ মাজৰ পৰা আমাক দিবলৈ আৰম্ভ কৰা হয় যাৰ ফলত আমি কিছুমান এনে সমস্যাত পৰোঁ যি আমাৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত বাধা প্ৰদান কৰে যে ধৰক আপুনি এখন বাইক কিনিব বিচাৰিছে আপোনাৰ পচন্দ বাইকখন পালচাৰ কিন্তু আপোনাৰ বন্ধু এজনে ক'লে যে পালচাৰখন ল'ব নালাগে পালচাৰখন সোনকালে বেয়া হয় পালচাৰখনৰ মাইলেজ ভাল নহয় গতিকে তই গ্লেমাৰ বাইকখন ল আন এজন বন্ধুৱে আহি আপোনাক ক'লে যে তই গ্লেমাৰ বাইকখনো ল'ব নালাগে তই এটা কাম কৰ তই হিৰো বাইকখন ল হিৰো বাইকখনৰ বেছি মাইলেজ দিব আৰু তই সেইখনেৰে বেছি ভালকৈ অহা যোৱা কৰিব পাৰিবি ভালকৈ চলাব পাৰিবি সেইখন বাইকত তই বেছি আৰাম পাবি এনেধৰণৰ উপদেশ আপোনাৰ বন্ধু বা আপোনাৰ আত্মীয়ৰ পৰা আপুনি যেতিয়া লাভ কৰিব তাৰপিছত আপুনি স্বাভাৱিকতে এক সমস্যাত বিভূতিত পৰিব যে আপুনি আচলতে কোনখন বাইক ল'ব আপুনি পালচাৰখন ল'ব নে হিৰোখন ল'ব নে গ্লেমাৰখন ল'ব ঠিক একে সমস্যা আপোনাৰ হ'ব পাৰে আপুনি যদি এটা ঘৰ নিৰ্মাণ কৰি আছে আৰু ঘৰখন দেখিবলৈ ধুনীয়া হোৱাৰ বাবে আপুনি পশ্চিমে দুৱাৰমুখ কৰিব বিচাৰিছে সেই সময় বাস্তুশাস্ত্ৰত বিশ্বাস কৰা কোনোবা এজন আত্মীয় আপোনাৰ ওচৰলৈ আহিব আৰু আপোনাক ক'ব যে তই পশ্চিমে দুৱাৰখন কৰিলে তোৰ কাৰণে অশুভ হ'ব তোৰ পৰিয়ালটোৰ কাৰণে অমংগল হ'ব গতিকে তই পশ্চিমে কৰিব নালাগে তই দক্ষিণে কৰ সেই সময়তে আপোনাৰ আন এজন জ্যোতিষী হয়তো আপোনাৰ ওচৰলৈ আহি কিনে ক'ব যে তই পশ্চিমে কৰিব নালাগে তই পূবে কৰ কাৰণ পূবে কৰিলে তেতিয়া মংগল বেছি হ'ব ধন সম্পত্তি বৃদ্ধি পাব এতিয়া আপুনি আপোনাৰ বাস্তুশাস্ত্ৰ জনা বন্ধুজন বা আত্মীয়জন অথবা সেই জ্যোতিষীজনৰ পৰামৰ্শৰ মাজত আপুনি এটা বিভূতিত পৰিব যে আচলতে আপুনি সঠিক সিদ্ধান্ত ল'বনে নাই আৰু যদি লয়ও সেই সিদ্ধান্তটো গ্ৰহণ কৰাৰ সময়ত স্বাভাৱিকতে আপোনাৰ আত্মীয় আপোনাৰ বন্ধুজনে দিয়া পৰামৰ্শই প্ৰভাৱ পেলাব এই ধৰণৰ সমস্যা আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে হয় ধৰক আপোনাৰ সন্তানক মেট্ৰিক পাছৰ পিছত আপুনি চৰকাৰী কলেজত পঢ়াব বিচাৰিছে আপুনি আৰ্টছত এডমিশ্যন দিয়াব বিচাৰিছে কিন্তু সেই সময়তে আপোনাৰ কোনোবা এজন আত্মীয় আপোনাৰ কোনোবা এজন বন্ধু বা সেই আপোনাৰ সন্তানৰ বন্ধুৰ অভিভাৱক কোনোবা এজন আহি ক'ব যে আচলতে আৰ্টছত দিব নালাগে প্ৰাইভেটত দিয়ে প্ৰাইভেটত ছায়েন্সত দে প্ৰাইভেটত ছায়েন্সত পঢ়িলে ল'ৰাই সোনকালে ভাল হ'ব বা সোনকালে এটা উন্নতি কৰিব পাৰিব সফলতা লাভ কৰিব চাকৰি সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব এনে সময়ত আপুনি বিভূতিৰ সৃষ্টি হ'ব পাৰে যে আচলতে ল'ৰাক আপুনি কি পঢ়াব কি নপঢ়াব এই ধৰণৰ সমস্যা আমাৰ প্ৰত্যেকৰে জীৱনত হয় প্ৰত্যেক সময়তে হয় আচলতে প্ৰত্যেকটো সময়তে আৰু এনে সমস্যাকে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে নইজ এটা হৈছে ভইচ নইজ অৰ্থাৎ আপোনাৰ কোলাহল আৰু ভইচ আপোনাৰ কণ্ঠ মই যেতিয়া ভিডিঅ' বনাই আছোঁ মোৰ পিছফালে কিছু দূৰত থকা এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কিৰিলিয়াই থকা শব্দ শুনিবলৈ পোৱা গৈছে হাঁহ ছাগলী কুকুৰাৰ হয়তো মাত শুনিবলৈ পোৱা যাব পাৰে আৰু মোৰ সেই বেকগ্ৰাউণ্ডত যি চাউণ্ড তাকে নইজ বুলি কোৱা হয় আৰু যি মই কৈ আছোঁ এয়া মোৰ ভইচ আচলতে চাউণ্ড মই যদি মোৰ কথা ক'বলৈ বন্ধ কৰি যদি অকল কেৱল বেকগ্ৰাউণ্ডৰ চাউণ্ডখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ নিশ্চয় আপুনি আমনি পাব বা নুশুনিব বা প্ৰয়োজনবোধ নকৰিব ঠিক জীৱনৰ ক্ষেত্ৰতো তেনেকুৱাই কেৱল আপোনাৰ চাকুদিশে থকা সেই মানুহখিনিক যি কথা আপোনাক যি পৰামৰ্শ উপদেশ আপোনাক প্ৰদান কৰিব সেয়া আপোনাৰ নইজৰ বাহিৰে আন একো নহয় আপুনি যি ভাবিব আপুনি যি চিন্তা কৰিব আপুনি যি ক'ব সেয়া হৈছে আপোনাৰ কাৰণে ভইচ সকলোৰে কাৰণে ভইচ বেলেগ সকলোৰে কাৰণে নইজ বেলেগ কিন্তু আপোনাৰ কাৰণে যদি ভইচ আপোনাৰ নিজৰ অন্তৰৰ কণ্ঠস্বৰ হয় গতিকে স্বাভাৱিকতে আপুনি সেই কণ্ঠস্বৰ আপুনি শুনাব বিচাৰিব লাগিব মানুহক শুনাব লাগিব আৰু নইজ সদায় মূল্যহীন নইজৰ কেতিয়াও ভেলু নাই নইজ মানুহে ৰিডিউচ কৰিব বিচাৰে নইজক আঁতৰাব বিচাৰে আপোনাৰ চৌদিশে থকা মানুহখিনিৰ যি উপদেশ পৰামৰ্শ স্বাভাৱিকতে কেতিয়াবা সেই উপদেশ পৰামৰ্শ হয়তো ভালো হ'ব পাৰে যোগাত্মক হ'ব পাৰে সি হয়তো প্ৰকৃততে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে পজিটিভ ইম্পেক্ট পেলাব পাৰে কিন্তু সেই বুলিয়ে যে আপুনি আপোনাৰ আত্মীয় স্বজন আপোনাৰ বন্ধুজনে দিয়া পৰামৰ্শ উপদেশকে মানি চলিব লাগিব তেনেকৈ নিশ্চয় নহয় কাৰণ সেই উপদেশ পৰামৰ্শক আপুনি বিশ্লেষণ কৰিব লাগিব সেই বিশ্লেষণৰ জৰিয়তে আপুনি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যি সিদ্ধান্ত আপোনাৰ হ'ব আৰু সেই সিদ্ধান্তই স্বাভাৱিকতে আপোনাক আপোনাৰ ভইচ প্ৰদান কৰিব গতিকে এই নইজ আৰু ভইচ এই দুটাৰ মাজত পাৰ্থক্যখিনি আপুনি বুজি লয় আপুনি জীৱনতো তাক প্ৰয়োগ কৰক আৰু এটা সঠিক সিদ্ধান্ত গ্ৰহণৰ সময়ত বা সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে তাক ব্যৱহাৰ কৰক
ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টোৰে বুজাব বিচৰা কথাখিনি আপুনি উপলব্ধি কৰিছে নিশ্চিতভাৱে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱ আত্মীয় স্বজনৰ মাজত সকলোকে বুজাই দিয়ক যে আচলতে নইজ কি ভইচ কি নইজ হৈ থাকিবলৈ দিয়ক ভইচ কৰি ৰাখক আমাক আশীষ দিয়ক আমি যাতে আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ